তোমাৰ পঢ়াত মন নবহে, পঢ়িব মন নাযায় কিয়? নিজক এবাৰ সুধি চাইছানে বাৰু? যদি তোমাৰ পঢ়িব মন নাযায় তেনেহ'লে এইকেইটা কথা সদায় মনত ৰাখিবা যে বিশ্বাস কৰা যে যদি তুমি ভাবা তুমি পঢ়াত মন দিব পাৰিবা বুলি তেনেহ'লে তুমি পাৰিবা। সততাৰ সৈতে চেষ্টা কৰা। য'ত তোমাৰ ইচ্ছা থাকে তাতে তোমাৰ পথ বিচাৰি পাবা। বেলেগক হোৱা দেখি যিকেইটা চকুৱে ৰাতি দেৰিলৈকে পঢ়ি থাকে সেইকেইটা চকুৱে এদিন ইতিহাস ৰচাৰ দেখা পাব। তোমাৰ যদি পঢ়িব মন নাযায় তেনেহ'লে কেৱল 5 মিনিটৰ কাৰণে পঢ়া, পিছৰ দিনা 10 মিনিট আৰু তাৰ পিছৰ দিনা 15 মিনিট। চাবা লাহে লাহে তোমাৰ পঢ়াত মন বহি যাব আৰু এদিন নপঢ়িলে তোমাৰ ভাল নালাগিব। নিজৰ সংঘৰ্ষ কৰাৰ ক্ষমতা বঢ়োৱা, সফলতা নিশ্চিত হ'ব। যিবোৰ মানুহে ৰাতিটো নিজৰ সপোন পূৰা কৰিবলৈ হাৰ পাই থাকে সেইসকল ৰিস্ক টেকাৰ হয়। আজি পঢ়ি যোৱা, তোমাৰ কষ্ট এদিন চাৰিওফালে হুলস্থুল লগাই দিব। মনত ৰাখিবা নিজৰো এদিন সময় আহিব। টোপনি এৰি সপোনবোৰক ৰাতি দিবলৈ শিকা। সফলতাৰ ৰাতি তোমাৰ টোপনিক সন্তুষ্টি দি যাব। কিতাপৰ লগত সম্বন্ধ ৰখোৱা। মোক বিশ্বাস কৰা জীৱনত কেতিয়াও আঘাত পাব নালাগিব। জীৱনত কিবা ছেট কৰিব মন আছে যদি জি ফৰ গেম বা গাৰ্লফ্ৰেণ্ড নহয়, জি ফৰ গ'ল ছেট কৰা। ছাকচেছ এটা কোৰ্চ হয় আৰু ফেইলিয়াৰ এটা এটেণ্ডেঞ্চ হয়। যদি তুমি ফেইলিয়াৰক এটেনশ্যন নিদিয়া তেনেহ'লে তুমি কেতিয়াও ছাকচেছ পাব নোৱাৰিবা। গাৰ্লছক নহয় গ'লছক ফ'কাছ কৰা। কিয়নো তোমাক 5 বছৰৰ পিছত কোনো এইটো নুসুধে যে গাৰ্লফ্ৰেণ্ড আছেনে নাই, এইটো সুধিব যেন তুমি কি কৰা আৰু কিমান ইনকাম কৰা। ভাগি পৰিছিল যিজন ষ্টুডেণ্টে পিছদিনা ৰাতি সপোন পৰা নোহোৱা দেখি ৰাতিপুৱা উঠি পুনৰ ক'লে যি বিচাৰোঁ তাক পাইহে এৰিম বুলি। যাব দিয়া নহ'লে জীৱন লগাই দিয়া। কিয়নো যিটো সময়ত তুমি কম্বল ঢাকি শুই আছা সেইটো সময়ত কোনোবাই বেলেগে তোমাৰ সপোনক নিজৰ বাস্তৱ কৰি আছে। ৰেছপন্সিবিলিটিয়ে তোমাক মেচিউৰ কৰি দিয়ে, বয়সে নহয়। তুমি যদি ভাবিছা মোৰ কোনো পঢ়াৰ প্ৰয়োজন নাই বুলি, মোৰ দেউতাৰ বহুত আছে, কিন্তু ভাবি চোৱা ভৱিষ্যতে তোমাৰ সন্তানে কি বুলি তোমাক লৈ গৌৰৱ কৰিব। দেউতাৰ একো নাই বুলিনে? এইটো কুৱেশ্যন তুমি নিজকে সোধা। নিশ্চয় ইয়াৰ এনচাৰ তুমি পাই যাবা। আজিৰ ভিডিঅ'টোত ইমানেই। যদি এনেধৰণৰ ভাল মটিভেশ্যন ভিডিঅ' চাব বিচাৰে তেনে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতে এই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিয়ে যাতে।